তো হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰোঁ ভালে আছে। আজি আপোনালোকৰ বাবে যিসকলে খেল চাইছে সেইসকলে গম পাইছে যোৱাকালি ইণ্ডিয়া আৰু বাংলাদেশৰ খেলখন বহুত ধুনীয়া খেল হৈছে, যিখনে বৰ্তমান টি-20 চবতকে ৰেকৰ্ড ব্ৰেক কৰিছে। অৰ্থাৎ যিমান ৰান বনাইছে সি ৱৰ্ল্ডত কোনো বনোৱা, অৰ্থাৎ নেপালৰ এখন মেটছত হৈছে, বাট যোৱাকালি খেলখন চবতকে বেছি হাই স্কৰিং টি-20 মেটচ হৈছিলে। তো সেই ক্ষেত্ৰত ভাৰতৰ আৰু লগতে কি ব্ৰেক কৰিছে, ৰুলছ ব্ৰেক কৰিছে, যে কিছুমান আমাৰ সঞ্জু চেমছনে বহুত কিবা ৰুল লৈছে। তো সকলোৱে ভিডিঅ'টো দেখা নজনাকৈ চাই থাকিব। তো ভাৰতৰ প্ৰথমজন ফাৰ্ষ্ট উইকেট কিপাৰ সঞ্জু চেমছন, যোনে ফাষ্টেষ্ট ইণ্টাৰনেশ্যনেল লেভেলত টি-20 ফৰ্মেটত সঞ্জু চেমছন 3 নম্বৰ পজিশ্যনত এতিয়া সঞ্জু চেমছন আছে। সেইটো আমাৰ কাৰণে ভাল খবৰ। আৰু লগতে আমাৰ অসমৰ কাৰণে জনাওঁ যে ৰিয়ান পৰাগে খুব ধুনীয়া খেলিছে। তো যিসকলে কালি চাইছে গমেই পাইছে, যিসকলে চোৱা নাই আজি আপোনালোকক আমি হাইলাইট দেখাম, তো চাই ভাল পাব। पीछे फील्डर है तो सही, लेकिन पकड़ने में असमर्थ। तो ये देखने को मिला है। ऊपर सीधा लॉन्ग ऑफ के ऊपर से 6 रन और अर्धशतक पूरा हुआ संजू सैमसन का। 4-4 छक्का। ये कमाल है। संजू सैमसन गए डाउन द ग्राउंड। संजू ये भी नहीं, अब फिज आए हैं और फिज गए हैं। संजू सैमसन ने बनाया जबरदस्त 111, भारत 196 पे 2। इंटरनेशनल के इतिहास में गेंदों के हिसाब से तीसरा सबसे तेज। रुकना चाहते नहीं और रुकना चाहिए भी नहीं। अब पारी हो गई। पे 2 22 वर्षीय रियान यादव से दूर किया इस गेंद को, वो टाइम नहीं कर पाए। एक कमाल की पारी खेली, बनाए 75, भारत 206 पे 3। हार्दिक पांड्या, इनके की नंबर्स कमाल के। वाओ वाओ वाओ